হাই হেল্ল' ৱেলকাম বেক টু মাই চেনেল চিজুলক পুনৰবাৰ স্বাগতম আছে আপোনাৰ সকলোকে। তো আজি মই মানে অকণমান ওলাই আহিলোঁ মই ঘৰতে ইণ্টাৰভিউ দিয়া নাছিলোঁ। তো আছোঁ এয়া বাবাথান, আমাৰ ক'বলৈ গ'লে দেওপাহাৰ। তো মই যাম নতুন বাবাথান, তো তাৰ বেক চাইডে যাম। ফ্ৰিগিন বুলি এটা ৰিজৰ্ট এটা আছে, খুব ধুনীয়া মানে মই শুনিছোঁ আৰু চাওঁগৈ, আপোনাৰো দেখাওঁগৈ আৰু গোলাঘাটৰ কোনোবা যদি হয় আহিব পাৰিব বলক। মই চাওঁগৈ, মানে ময়ো প্ৰথম গৈছোঁ শুনিছোঁ, সেইকাৰণে যাওঁ সোনকালে। তো তালৈকে গৈ আপোনালোকক দেখুৱাওঁগৈ মানে কেনেকুৱা কি ৰিজৰ্ট খুবেই ধুনীয়া বুলি কৈ আছিলে, সেইটো কাৰণে সোনকালে যাওঁ। তো ভিডিঅ'টো ভাল পালে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। তো বহুত দিন মই ভিডিঅ' দিছোঁ, তো বলক এতিয়া অলপ মটো ব্লগিং চাওক। ফাইনেলি পাই গ'লো বাবাথান গেটটো, আৰু এই সোমাই যাব লাগিব ভিতৰলৈ। তো ভিতৰলৈ সোমাই চাই সোমাই যাব লাগিব। এনেকৈ গৈ থাকোঁ, তো এনেকৈ টাউন হৈ যাব লাগিব। ইয়াত যেতিয়া শিৱৰাত্ৰিৰ দিনা একদম এইবোৰ চব ভিৰ হৈ থাকে, দোকান একেবাৰে অজস্ৰ লাগি থাকে, কিন্তু মানুহ ভিৰ হৈ মই কথা মাৰিছোঁ আজিলৈকে আহি পোৱা নাই। যাব লাগিব তাত পিঠা আছে বুলি কৈছে, কি হয়। তো গাইছ চাওঁতে পাই গ'লোহি টি আৰ আৰু একদম বাবাথানৰ বেক চাইডে হৈ এনেকৈ আহি তো এয়া একদম টি আৰৰ ওপৰলৈ যাব লাগিব। ওপৰত আছে, তো বাইক চাইক পাৰ্কিং কৰি ওপৰলৈ যাওঁ বলক। এয়া হ'ল টি আৰ। তো বাবাথানৰ বেক চাইডে ইমান ধুনীয়া পৰিৱেশৰ মাজত এটা মানে সেউজ পৰিৱেশৰ মাজত আছে। তো হুলস্থুল কোনে আহিব মন নকৰিব। তো যদি গোলাঘাটৰ হয় আহক ইয়ালৈ। এড্ৰেছটো বাবাথানৰ বেক চাইডে সোমাই আহি অকণমানেই মানে জাষ্ট তিনিআলিটাৰ পৰা সেই পোনে আহিয়ে মানে পাব। তো ওপৰলৈকে যাওঁ, চাওঁগৈ ওপৰৰ পৰিৱেশটো, আপোনালোকো দেখাওঁগৈ। তো দেখিছে ৰবাব টেঙা লাগি আছে পূৰা এয়া। তো কাৰ ৰবাব টেঙা খাবলৈ মন গৈ আছে, এনেকৈ ষ্টেপটো উঠি যাব লাগিব ওপৰলৈ। টি আৰৰ ওপৰলৈ আহি গ'লোঁ। এয়া হ'ল টি আৰৰ পৰিৱেশ, চাওক কিমান ধুনীয়া পৰিৱেশ, সেউজ পৰিৱেশৰ মাজত। আৰু কেম্পো কৰিব পাৰি শুনিছোঁ, ঠাণ্ডা দিনত ভাল লাগিব আহি কেম্প কৰাটো। গছৰ তলত দেখিছে টেবুলখন দি আছে, হৈও দেখিছে একদম চৰাই পাত ধুনীয়াকৈ বনাই দিছে। আৰু এইপিনে মানুহ চানুহ বহি আছে, খেৰৰ ঘৰ ধুনীয়া, আৰু জোলনা চোলনাও আছে, জ্বলিব পাৰিব। তো এয়াই হ'ল টি আৰ, খুবেই ধুনীয়া প্লেচ। জোলনাখনতে অকণমান উঠোঁ। তো এনেকুৱা জোলনা মানে কিছুমান ঘৰৰ বাৰান্দাত লাগি থাকে। মই আজি ইয়াত আহি বহিছোঁ, চাওক। তো হাতখনে ফচি গৈছে, এই ক'ত সোমাইছে। জোলনাৰ মাজতে বহিছোঁ অকণমান দেই। এই খালী গছ চিঙি ভাঙি নপৰিলে হয়, ওপৰতে মানে কি বেক চাইডে মহে দুপাক ঘূৰি গৈছে। তো বেক চাইডে যাওঁ, এক্সপ্ল'ৰ কৰোঁগৈ কিবা কিবি। তো আমি এতিয়া মেৰিণ্ডা খাইছোঁ, টেঙা মিক্স কৰি একদম পূৰা গছৰ তলত বহি মেৰিণ্ডা খাই আছোঁ। বাকী কিবা ভাত আৰু মাংস অৰ্ডাৰ দিছোঁ, বনাইছে। তো এতিয়া আমি মানে পিছ চাইডৰ মানে আগ চাইডৰ পৰা বেক চাইডে আহিলোঁ। তো এতিয়া অকণমান এক্সপ্ল'ৰ কৰোঁগৈ ভাবিছোঁ। মানে দাদাজনে ক'লে যে পিনে যাব পাৰি। তো এয়া পৰিৱেশ, ৰাস্তাই পিনে ওলাই যায়গৈ। তো এয়া মানে চাওক। কেনেকুৱা লাগিছে চাওক, একদম চৰাই বাহত বহি এয়া একদম পূৰা সজাই থৈছে। দেখিছে একদম চৰাই বাঁহটো খুব ধুনীয়াকৈ বনাই দিছে গছৰ ডালেদি, আৰু ইয়াত বহিবলৈ কাৰণে গালি দি থৈছে, আৰু খুবেই ধুনীয়াকৈ সজাইছে। দূৰৰ পৰা দেখিলে মানে লাগিব চৰাই বাঁহ। তো এয়া খুব মজা লাগিছে। আৰু পিনে গছৰ ওপৰত যদি চাংঘৰ এটা থকা বেছি ভাল লাগিলেহেঁতেন। এয়াই নেচাৰেল পৰিৱেশ। টাউনৰ মাজৰ পৰা আহিম এনেকৈ ইয়াত বিন্দাছ মানে অকণমান জিৰণি লৈছোঁ।
ভাল লাগি গৈছে মানে তাৰ ভাল লাগি শান্তি লাগিছে মনটো তো এয়া দেখিছে মেনু দেখিছে মানগাল মানে সকলো চবখিনি আইটেম আছে আৰু আপোনাক বনাই দিব যিটো লাগে আপোনালোকক আৰু তো আমাৰ এতিয়া ভাত আৰু মাংস মানে আহি গ'ল তো ইয়াত ভাত আৰু মাংস পুৰা মজাকৈ একদম ধুনীয়া পৰিৱেশত খাম এতিয়া তো আগত পেট পূজা কৰি লওঁ বেয়া পোক লাগিছে গৰমখনত আৰু আজি পুৰা ৰ'দো দিছে তো সুন্দৰ পৰিৱেশৰ মাজত আমি এতিয়া এনেকৈ খাম আৰু মজা এয়াই খাই লোৱা আগত দেই খাই লওঁ মজা লাগিছে খাই একদম লোকেল চিকেন লৈ এইটো খাই আছে পুৰা খা কালত তৈয়াৰ ইয়ালৈ ঠাণ্ডা দিনতো কেম্পিং হয় কেম্পিং কৰিম এদিন এইটো আহিমেই ঠাণ্ডা দিনত আহিম কেম্পিং হয় এতিয়া ইয়াত থাকি ভাল লাগিব ইমান গছৰ তলত মাজত থাকি পূজাটো কৰি লওঁ তাৰপিছত মানে লগ পায় তো তাৰপৰা নামি আহিলোঁ খাই বৈ হৈ গ'ল খোৱা বহুতে ধুনীয়া টেষ্টি বনাইছে আৰু ইমান সুন্দৰ পৰিৱেশৰ মাজত খাই খুবেই ভাল লাগিলে তো আপোনালোকৰ আহক মই ডেস্ক্ৰিপশ্যনত তলত নম্বৰ দি দিম গোলাঘাটত যদি হয় আহক কিবা পাৰ্টি চাৰ্টি হয় তেনেকৈ মানে দাদাজনক ফোন কৰি ল'ব তো বাকী ইয়াত খোৱা বোৱাটো বনাই দিয়ে তো আহক তো জেগাটো অকণ হৈছে আৰু বেলেগকৈ বনাই আছে তো ওচৰ পাজতে আহক দেওবাৰে তাৰ পৰিৱেশৰ মাজত তো এয়াই আজি আহি আপোনালোক দেখুৱালোঁ তো মানে ময়ো চালোঁ ভাল লাগিলে খুব তো এয়া যাওঁ এতিয়া মানে তামাম ৰ'দো দিছে আৰু ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বিদায় আজিলৈ